Hey guys, কি খবৰ? আশা কৰো সকলো ভালে কুশলে আছে। সকলো ভালে কুশলে থাকক তাৰে কামনা কৰিছো আৰু সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বিগিনাৰ্ছ সকলৰ কাৰণে হয় কেনেদৰে সিজৰ হোল্ডিং কৰিব লাগে কাৰণ যেনেদৰে আমি আইব্ৰো কৰাৰ সময়ত আইব্ৰো কেনেদৰে হোল্ডিং কৰিব লাগে থ্ৰেডিং কেনেদৰে হোল্ডিং কৰিব লাগে হেতু শিকো ঠিক তেনেদৰে হেয়াৰ কাট কৰাৰ আগত আমি কেনেদৰে সিজৰ হোল্ডিং কৰিব লাগে হেতু শিকোৱা হয় গতিকে মই ভিডিঅ'টো লৈ আহিছো আপোনালোকৰ মাজলৈ বিগিনাৰ্ছ সকলৰ ভাল হ'ব সুবিধা হ'ব তেওঁলোকৰ কাৰণে আৰু যি সকলে আমি যেতিয়া সৰু আছিলো তেতিয়াতো মই যেতিয়া কাম শিকিছিলো তেতিয়া মানে মোক শিকাইছিল সিজৰ হোল্ডিং কৰিবৰ কাৰণে মনতে মানে মই ভাবিছিলো ইটোনো কি শিকোৱা বস্তু নেকি আমি কিমান কাটিলো আগতে কিমান লগৰ বাই ভন্টিহঁতৰ বা কিমান লগৰ ছোৱালী চুলি আমি ইজনী আনজনী কাটিছিলো গতিকে তো শিকোৱা বস্তুটো নহয় আমাৰ মতেদি নহয় কিন্তু যেতিয়া প্ৰফেশনালি কাম শিকা হয় হেতু শিকিবলৈও সিজাৰ পাৰ্ট হোল্ডিং কৰিবলৈও বহুত কষ্ট হয় মোৰ বহুত সময় লাগিছিল বাৰু কৰিবৰ কাৰণে বহুত কাটাও খাইছিলো ঠিক আছে বাৰু বেছি কথা নকওঁ মই এতিয়া আহিছো সিজাৰ কেনেদৰে হোল্ডিং কৰিব লাগে মোৰ হাতত এপাত সিজাৰ আছে পাছা ঠিক আছে আমি যেতিয়া আগতে বা নাজানিছিলো তেতিয়া আমি বহুতে এনেদৰে মানে কৰে এনেদৰে এই দুটা আঙুলিৰ লগত এনেকে চুলি কাটে এনেকে কাটে এই দুটা আঙুলি ব্যৱহাৰ কৰে কিন্তু এটুটো ৰং হয় প্ৰফেশনালি এটো ৰং বুলি কোৱা হয় সিজাৰ আমি এনেদৰে ধৰিব লাগে আমাৰ যেটো পাঁচটা আঙুলি আছে এই পাঁচটা আঙুলিৰ ভিতৰত আমাৰ যেটো অনামিকা আঙুলি হয় এটো যেটো কয় নাক ফুট দিয়া বুলি কয় সেই অনামিকা আঙুলিটোৰ লগত আমি আমাৰ সিজাৰ পাটৰ যেটো এটা সাইড অলপমান দীঘল হয় যেটো উলাই থাকে সেই সাইডটোত আমি অনামিকা আঙুলি ডালিব লাগিব এনেদৰে ঠিক আছে এনেদৰে আমি এটো অনামিকা আঙুলি ইয়াত ডালিব একটু সম্পূৰ্ণ এনেদৰে খুমুৱাব নালাগে আমি অকনমান ইয়াতে আমাৰ যেটো প্ৰথম গাঠি হয় সেই গাঠিটোৰ ভিতৰতে আমি থাকিব লাগে তাতকে বেছি ভিতৰলৈ যাব নালাগে এটো গাঠিটোত আমি এনেদৰে আমাৰ যেটো অনামিকা আঙুলি হয় সেই অনামিকা আঙুলিটো আমি ইয়াতে খুমুৱাই দিম আৰু আমাৰ যেটো বুঢ়া আঙুলি হয় এটো যেটো বুঢ়া আঙুলি সেই বুঢ়া আঙুলিটো আমি এটো খুমুৱাই দিম এনেদৰে আৰু সিজাৰটো আমি এনেকে আমি তাক আমি হোল্ড কৰিব আমি মানে কাটিবৰ কাৰণে এনেকে মানে কৰিম যাতে আমি কাটি আছো কিবা এটা বস্তু কিন্তু আমি না কাটো কৰাৰ সময়ত এটা কথা সাৱধান হ'ব যে আৰম্ভণিৰ পৰা যদি আপুনি নিড এণ্ড ক্লিন কৰি কামটো শিকে তেতিয়া হলে আপুনি যেতিয়া কাম কৰিব তেতিয়া হলে কামটো নিড এণ্ড ক্লিন হয় আৰু যাক কৰে তেওঁ ভাল পায় আৰু কাস্টমাৰে ভাল পায় আপোনাৰ কামটো ভাল হয় নিজেও হেপি হয় গতিকে এটা কথা মই কৈছো যেতিয়া আমি কৰিবলৈ শিকাৰ সময়ত আমি সদায় সিজৰ যেতিয়া হোল্ডিং কৰিম ন কাটিম জিবা এটা বস্তু ধৰি লওক ইয়াৰ ভিতৰত মোৰ কিবা এটা বস্তু আছে চুলি আছে ইয়াতে হিনি মোৰ চুলি হয় মই সদায় ওপৰৰ যেটো বুঢ়া আঙুলিত মোৰ যেটো ফিংগাৰ খুমাই আছে বুঢ়া আঙুলি জিপাত ব্লেডত খুমাই আছে সেই ব্লেড পাডহে আমি এনেদৰে ব্যৱহাৰ কৰিম দেখিছে সেই ব্লেড পাডহে আমি ব্যৱহাৰ কৰিছো মোৰ হেতু আঙুলিহে লৰিছে যেতিয়া আমি সেই অকল হেতু আঙুলি লৰাম তেতিয়া হলে আমি কোনটো ষ্টাইলত কোনটো শেপত হেয়াৰ কাট কৰিম বা আমাৰ যেটো ষ্টেণ্ড হয় সিজৰৰ যেটো হোল্ড কৰাৰ আমাৰ যেটো ষ্টেণ্ড হয় হেতু আমাৰ গপছ হৈ থাকে পাৰফেক্ট হৈ থাকে যদি আমি এনেদৰে দুইটা লৰাও তেতিয়া হলে আপ ডাউন হয় চুলিটো স্লিপ হয় কি হৈ যাব আমি যেটো যদি আমি ষ্ট্ৰেট কাট কাটিছো তেতিয়া হলে আপ এণ্ড ডাউন হৈ যাব ষ্ট্ৰেট নাহিব তাৰ পিছত আমি আকৌ তাক মিলাবলৈ গৈ চুলিটো হয়তো ছুটি হৈ যাব পাৰে গতিকে মইতো জাস্ট দেখাবৰ কাৰণে মই ধৰি লৈছো দেই প্ৰেক্টিস কৰা সকলে যিসকলে কৰিব এটো ধৰি নলব এনেদৰে এটো জাস্ট এটো বস্তুহে লৰাব চাওক মোৰ অনামিকা আঙুলি একে জেগাতে আছে মই জাস্ট এটো লৰাইছো এনেকে এটো চুলি বুলি ধৰি লওক আপোনালোকে এটো মোৰ চুলি চাওক মই অকল জাস্ট তলৰ যেটো মোৰ অনামিকা আঙুলিত আছে সেই বস্তুটো সেই পাত ব্লেড আমি অকল প্ৰেছ কৰি আগুৱাইহে লৈ গৈ থাকিম কিন্তু তাক আমি লৰচৰ নকৰো একে জেগাতে হি এনেদৰে থাকিব আমি যদি দুইটা আঙুলি এনেকে কৰো তেতিয়া হলে আমাৰ আঙুলিও কাটিব আৰু চুলিখিনি মানে যিখিনি কাটিব নলগা হয় সেইখিনি কাট খাই যাব ঠিক এনেদৰে প্ৰেক্টিস কৰিব আঙুলি এনেকে লব আঙুলি নললেও এনেদৰে প্ৰেক্টিস কৰিব অকল বুঢ়া আঙুলি আৰু বহুত ধৰণে সিজৰ কৰা হোল্ডিং কৰা হয় জাস্ট এনেদৰে আগৰ ফালে কৰিব কাৰণে আমি কেতিয়াবা আগৰ চুলি কাটিব লগা হয় বাও ফালে হু ফালে তলৰ ফালে এনেদৰে গুটেকিটা সাইডত আৰু সিজৰ পাট এনেদৰে ঘূৰাবলৈ চেষ্টা কৰিব এনেদৰে
কাটি হৈ গ'ল আমি ইয়াত সোমোৱাব লাগিব এনেদৰে যদি আমি কাটি হোৱাৰ পিছত চিজৰ পাত এনেকৈ লৈ থাকোঁ তেতিয়াহ'লে আকৌ আমি ফণি যেতিয়া আঁচুৰিম এইটো বস্তু দেখিছে কাষ্টমাৰ এইটো আমি চিজৰ পাত এনেকৈ লৈ পেলাই যেতিয়া আমি মূৰ আঁচুৰিম তেতিয়াহ'লে কি হ'ব চুলি আঁচুৰিম তেতিয়া কাষ্টমাৰৰ গাত সানিব আৰু আমি চিজৰ পাত থৈও কাম কৰিব নোৱাৰোঁ সেই বিষয়ে বাৰু মই যেতিয়া হেয়াৰ কাটৰ ভিডিঅ' বনাম তেতিয়া মই আলোচনা সেই বিষয়ে মই ক'ম বাৰু চিজৰ আৰু ফণি যে আমি থৈ মানে কাটিব নোৱাৰোঁ আমি যেতিয়া নৰ্মেলি চুলি কাটো আমাৰ কাটি হৈ গ'ল আমি চিজৰ পাত এনেকৈ থৈ দিলোঁ ক'ৰবাত তাৰপিছত আমি ফণিখন ল'লোঁ তাৰপিছত ফণিখনৰ কাম হৈ গ'ল আমি ফণিখন থৈ দিলোঁ আকৌ চিজৰ পাত উঠালোঁ তেনেকুৱা নহয় যেতিয়া আমি প্ৰফেশ্যনেলি কাম শিকিম কাম কৰিম তেতিয়াহ'লে আমাৰ হাতত মই এনেদৰে চাওঁ মই কৈ দিছোঁ এইটো মই ধৰি লওক মই এনেদৰে চুলিটো কাটি দিলোঁ কাষ্টমাৰৰ কাটাৰ পিছত মোৰ হাতখন এনেদৰে আহিব ইয়াত আৰু ইয়াত মোৰ যিটো মানে হেৰি আঙুলি আছে সৰু আঙুলিটো কেৰা আঙুলিটো তাৰ লগত মই ইয়াক হোল্ড কৰিলোঁ যাতে ই লৰচৰ হ'ব নোৱাৰে ইফালে সিফালে বা মোৰ নিজৰ হাততো নালাগে বা কাষ্টমাৰৰ চুলিটো নালাগে তাৰপিছত মই সেইখন হাতেৰে সৈতে এইটো বস্তু মই ইয়াত ৰাখিলোঁ ইয়াত ৰাখি মই সেইখন হাতেৰে সৈতে আকৌ মই চুলি কম কৰিব লাগিব চিজৰ পাত তলত থৈ মই আকৌ কুম কৰিব নোৱাৰোঁ আৰু চিজৰ কুম কৰাৰ পিছত আকৌ চিজৰ পাত উঠাম তেনেকুৱা নহয় যেতিয়া চুলি কাটো আমি এই দুটা বস্তু আমাৰ একলগতে থাকিব লাগিব কাটি হৈ গ'ল তাক আমি ইয়াতে এনেদৰে এইটো দেখিছে ইয়াৰ মাজত আমি এনেদৰে ৰাখিলোঁ তাৰপিছত এই তিনিটা আঙুলিৰ দ্বাৰা আমি চুলি কম কৰিলোঁ আকৌ যিটো ছেকশ্যন লৈ আমি কাম কৰিম সেইটো কাটিঙৰ বিষয়ে যেতিয়া মই ভিডিঅ' বনাম তেতিয়া মই এই বিষয়ে আপোনালোকক জনাম বাৰু এতিয়া জাষ্ট মই আকৌ এবাৰ দেখাই দিছোঁ চিজৰটো জাষ্ট হোল্ডিং কৰিবলৈ শিকক এনেদৰে এবাৰ ওপৰৰ ফালে এবাৰ ৰাইট ছাইডে এবাৰ লেফ্ট ছাইডে এবাৰ তলৰ ফালে এনেদৰে আৰু ঘূৰাব এনেদৰে ঘূৰাবলৈ শিকিব লাগে এনেদৰে আমি ইয়াতে ৰাখিলোঁ আৰু যেতিয়া আমি কাম কৰিম কাম কৰাৰ সময়ত আকৌ আমি এনেদৰে ঘূৰাই ল'ম আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক সুস্থ থাকক বাই